যিজনে নিজৰ মনটোক শক্তিশালী কৰি ৰাখিব পাৰে সেইজনে যিকোনো পৰিস্থিতিত আগবাঢ়ি যাব পাৰে। যিজনে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, দুখ কষ্টৰ মাজতো হাঁহি আগবাঢ়িব পাৰে, সেইজনেই প্ৰকৃত শক্তিশালী মানুহ। মনত ৰাখিব, জীৱনে আপোনাক ভাঙিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি হাৰ নামানিলে কোনো শক্তিয়ে আপোনাক পৰাজিত কৰিব নোৱাৰে। মানসিকভাৱে শক্তিশালী হোৱাৰ কেইটামান উপায় আপোনাৰ কাৰণে লৈ আহিছোঁ। 1. আপুনি আনৰ ওপৰত বেছি ভৰসা নকৰিব, কাৰণ জীৱনত সকলো সময়তে সকলো মানুহে আপোনাৰ লগত নাথাকিব পাৰে। সেয়ে নিজৰ কাম নিজে কৰিবলৈ শিকক। যিদিনাৰ পৰা আপুনি নিজৰ কাম নিজে কৰিবলৈ শিকিব, সেইদিনাৰ পৰা আপুনি আগতকৈ অধিক শক্তিশালী হৈ উঠিব। 2. আপোনাৰ জীৱনত দুখ কষ্ট থাকিব বুলি মানি লওক। পৃথিৱীত এনে কোনো মানুহ নাই যাৰ জীৱনত দুখ কষ্ট নাই। কেতিয়াবা ব্যৰ্থতা আহিব, কেতিয়াবা আপোন মানুহেও আঘাত দিব। এইবোৰ জীৱনৰ স্বাভাৱিক অংশ বুলি মানি ল'ব পাৰিলে মনৰ দুখ কষ্ট আঁতৰি যায়। 3. মূল্য বা স্বীকৃতি পাবলৈ নিজকে সলনি নকৰিব। যিয়ে আপোনাক মূল্য নিদিয়ে তেওঁৰ ওচৰত নিজকে প্ৰমাণ কৰিবলৈ সময় নষ্ট নকৰিব। আপুনি মূল্যৱান, এই কথাটো প্ৰথমে নিজেই বিশ্বাস কৰক। 4. নিজৰ মনটোক শক্তিশালী কৰক। সৰু সৰু কথাতে অতিমাত্ৰা ৰাগ, ভয় আৰু দুখ পালে মন দুৰ্বল হৈ পৰে। যিকোনো পৰিস্থিতিত অলপ ধৈৰ্য ধৰি শান্তভাৱে চিন্তা কৰিবলৈ শিকক। 5. নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। যিসকল মানুহে সকলো সময়তে নেতিবাচক চিন্তা কৰে তেওঁলোকৰ পৰা আঁতৰি থাকক। ইতিবাচক চিন্তা আৰু অনুপ্ৰেৰণা দিয়া মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক। 6. নিজৰ ওপৰত বিশ্বাস ৰাখক। জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আত্মবিশ্বাস। সদায় নিজকে কওক, মই পাৰিম। নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে তেওঁৰ জীৱনৰ বহু কঠিন ৰাস্তাও পাৰ হৈ যাব পাৰে। আপুনি এদিনতে মানসিকভাৱে শক্তিশালী হ'ব নোৱাৰে। ই ধীৰে ধীৰে গঢ়ি উঠা এক অভ্যাস। প্ৰতিদিন অলপ অলপকৈ নিজৰ চিন্তা, আচৰণ আৰু মনোভাৱ উন্নত কৰিলে আপুনি ভিতৰৰ পৰা অধিক শক্তিশালী, আত্মবিশ্বাসী আৰু শান্ত মানুহ হৈ উঠিব পাৰিব। কাৰণ মানুহ জন্মগতভাৱে শক্তিশালী নহয়, সময় আৰু সংগ্ৰামে মানুহক শক্তিশালী কৰি তোলে। প্ৰিয় দৰ্শক শ্ৰোতা, ইমান সময় কষ্ট কৰি ভিডিঅ'টো দেখাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বটনটো অল কৰি ৰাখক। ধন্যবাদ।